গাইস আজি আহিছো এটা নতুন ৰেচিপি ৰুটি আৰু বইলাৰ মাংসৰ ৰেচিপি। মাংসৰ ৰুটি সকলোৱে বনাব জানে, হ'লেও আমি কেনেকৈ বনাওঁ চাওঁ আহকচোন। আমি মাংসটো অলপ দি ভাজিব লাগিব। এনেকৈ লৰাই ল'ব অলপ দেৰি। ভাজি হোৱাৰ পাছত এনেকৈ আমি এয়া জালুক গুড়ি দি দিম। দেখিছেনে, জালুক গুড়ি দিয়াৰ পিছত আমি নহৰুখিনি দি দিম। এয়া নহৰু দি দিলোঁ। নহৰু দি অলপ দেৰি ভাজি ল'ম। এনেকৈ ভাজি হোৱাৰ পিছত মাংসখিনি ঢালি দিব লাগিব। অলপ দেৰি লৰাই লৈ দেখিছেনে, লৰাই দিলে অলপ দেৰি। তাৰপিছত ঢাকন মাৰি দিলোঁ। দেখিছে, তাৰপৰা অলপ দেৰি পাছত নিমখ হালধিটো অলপ পিছত দিওঁ। হালধিটো দিলে অলপ লাগি ধৰে যে, সেইটো কাৰণে আৰু কালাৰটো নুঠে। অলপ দেৰিকৈ দিলে কালাৰটো উঠি যায়। এতিয়া হালধি দি দিলোঁ। অলপ দেৰি লৰাইলৈ দেখিছেনে কালাৰটো উঠিছে। হালধিটো সদায় পিছত দিব লাগে, আগতে দি দিলে কালাৰটো নুঠে আৰু লাগি এতিয়া দেখিছেনে ঢাকনখন উদঙাই দিয়াৰ পিছত ইমান ধুনীয়া কালাৰ উঠিছে, দেখিছে। সেয়া এনেকৈ অলপ দেৰি ভাজি লৰাই থাকিব লাগিব। বইলাৰ মাংস এনেকৈ অলপ দেৰি এনেকৈ ভাজি লৈছোঁ। এতিয়া অকণমান জোখৰ পানী ইয়াত দি লৈ মই ঢাকন মাৰি দিম। এয়া চাওক, মাংস ৰেডি হৈ গ'ল। এয়া এতিয়া মই আটাটো মুঠি লৈছোঁ। এতিয়া মই ৰুটিখিনি বেলি ল'লোঁ। এয়া ৰেডি হৈ গ'ল চব। টেষ্টি। যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক